নমস্কাৰ বন্ধুসকল, তোমালোকৰ কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰষ্টিং ভিডিঅ'লৈ। ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা গৈছে, তোমালোকে যাতে কোনো বেয়া নোপোৱা। তোমালোকে চাই আছা বনমালী। মই বহুত দিন আহিব পৰা নাছিলোঁ, চ' আজি ভিডিঅ'টো ধামাকা হ'ব। তোমালোকে ভিডিঅ'টো উপভোগ কৰি যোৱা। সেই ল'ৰাসকলক কৈছোঁ, তোমালোকে বেলুনকেইটাত যিমানে পাম্প দিবা ন, বেলুনকেইটা সিমানে ডাঙৰ হ'ব। আৰু এষাৰ কথা মই বেলুনকেইটাৰ ওপৰত কোৱা নাই, কি বস্তু কৈছোঁ নিশ্চয় বুজিছা চাগে। অ' মইনা কলিজা, নিজৰ বেলুন দুটাক লৈ ইমান অহংকাৰ নকৰিবা। জোখতকৈ পাম্প বেছি দিলে তোমাৰ দৰে ডাঙৰ ডাঙৰ বেলুনো ফুটি যাব। আজিকালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে, হয়নে গাইজ? বুজিছাই নহয়? ডাঙৰ ডাঙৰ ফলৰ ভিতৰত সৰু সৰু পোকো থাকে, বুজিছাই ন? আৰু সেই তোমাৰ মিঠা নাইকিয়া ফল দুটা আমিতো বাদেই বান্দৰো নাখায়। চেণ্ডাল খোলা এটা লেচু প্ৰথম দেখোঁতে সিংহনে বাঘ ধৰিবই পোৱা নাছিলোঁ। তাই পেনটো বখলা বখলি কৰিল কুকুৰে, ভাগ্য ভাল মানুহজনী নকৰিল। ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয়, আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ, বুজিছে আৰু। তাই মুখৰ ৰূপ দেখিয়ে গম পাইছোঁ দৰ্জাখন কিমান বহল। পিছে আমাৰ অসমত প্ৰতিভাশালী অভাৱ নাই ন? तू समझा? हाँ। चले एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से। এইগৰাকীক আকৌ বিচাই ডাকিল যেন পাইছোঁ। ভাদৰমহীয়া আচল গৰম তাই গাতহে লাগিছে। এইগৰাকীৰ পথাৰখনত গৰমটো অলপ বেছি যেন পাইছোঁ, হাল বোৱালেহে কমিব চাগে। তুমি মাথো এবাৰ ভাল পাওঁ বুলি কোৱা, ফুটবল টিম বনোৱাৰ দায়িত্ব মোৰ, হয়নে গাইজ? তাই আকৌ ৰঙালাওহেন মুখখন লৈ ফুটবল টিম বনাবলৈ আহে। তোৰ সেই ঘূনে খোৱা বহল দৰ্জাখনত ফুটবল টিম বনাবলৈ শিয়ালো নাহিব। পকা বগৰী দুটা আছে বুলিয়ে ভিডিঅ' আগত উলিয়াই লোভ লগাব নালাগে। একে তিনি মইনা তোমাক লাগে চানি লিয়নি। নতুন নতুন ভিডিঅ' তোমালোকে পাই থাকিবা। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। যদি বেয়া পোৱা চেনেলটো মাৰি হ'লেও ছাবস্ক্ৰাইবটো ঠুকি দিবা। অন্য এটা ভিডিঅ'লৈ অপেক্ষা কৰা।